হেল্ল', মই এতিয়া এফালে গৈ আছোঁ আৰু বেছি দূৰলৈ নহয়, ঘৰৰ পৰা ওচৰতে ক'লৈ গৈ আছোঁ আপোনালোকক দেখাম। আজি ফ্ৰেণ্ডশ্বিপ ডে' হয়, 7th August হয়। হেপ্পী ফ্ৰেণ্ডশ্বিপ ডে'। আৰু এয়া চাওক বাগান, আপাৰ আছামৰ ডিব্ৰুগড়ৰ ধুনীয়া বাগান, চাহ বাগান। আৰু আপোনালোকে চাই থাকক মই ক'লৈ গৈছোঁ আৰু কি কাৰণে গৈছোঁ। অ'কে, এয়া চাওক মই ক'ৰ পালোঁহি, আহি বগীবিল পালোঁহি। দলঙৰ তলত বুলিয়ে ক'ব লাগিব আৰু দূৰত নদীখন আছে ব্ৰহ্মপুত্ৰ। বগীবিল বুলি ক'লে আপোনালোকেতো চবেই চিনি পায় ন, বগীবিল দলং, বগীবিল ব্ৰিজটো এতিয়া বহুত ফেমাছ আৰু চবতকৈ দীঘল ব্ৰিজ নেকি আমাৰ ইণ্ডিয়াৰ ভিতৰত। আৰু মই ইয়াতে অলপ ৰ'লোঁ, ৰিলচ বনালোঁ দুটামান আৰু এটা সৰু ব্লগ নিচিনা বনাইছোঁ। যেতিয়া এই জেগাখিনি অলপ দেখাই দিওঁ আপোনালোকক। বহুত ধুনীয়া খোলা 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 চাৰিওফালে খোলা খোলা জেগা আৰু পূৰা সেউজীয়া সেউজীয়া সেউজীয়া। নদীখন ইয়াৰ পৰা অলপ আগত আছে। নদীখনৰ কাষততো বালি থাকে ন, আৰু তাৰ আগতে এইবিলাক জেগাত বৰ ধুনীয়া সেউজীয়া ঘাঁহ দেখা যায় চাৰিওফালে। মানে এয়া চব খোলা 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 সেউজীয়া ঘাঁহেৰে ভৰ্তি আৰু অলপ অলপ গছ আছে দূৰত। আমি এতিয়া নদীখনৰ ফালে গৈ আছোঁ। নদীখনৰ ওচৰত এখন ৰেষ্টুৰেণ্ট আছে, কাঞ্চনজংঘা নামটো, আৰু এখন শ্বিপ আছে তেওঁলোকৰ। সেই শ্বিপখনত মানুহক ফুৰাই ব্ৰহ্মপুত্ৰ নদীত, আৰু সন্ধিয়া দিনতো ফুৰাই চাগে, সন্ধিয়াটো ফুৰাই এইটো জানো মই। আৰু ইয়াত চাওকচোন কি বুলি কয়, পিটনি নে কি কয় যে, মানে পানী হয় ওপৰত, ঘাঁহ থাকে, গছ থাকে, এনেকুৱা লাগিব যে প্লেইন এৰিয়া, কিন্তু নহয়, এইখিনি দ পানী এৰিয়া। আৰু এইফালেদি আমি গৈ 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 সেইখন দূৰত দলং দেখিছে, এইখনেই বগীবিল দলংখন। আমি পাছত মই যাম ওপৰত, তেতিয়া দেখাওঁ আপোনালোকক। আৰু আহি এইখিনি পালোঁহি। মোৰ পিছফালে, ঠিক পিছফালে নদীখন ব্ৰহ্মপুত্ৰ নদীখন। আৰু সন্ধিয়া হ'বলৈ হ'ল, আমি লেট ওলাইছিলোঁ, 4:30 মানৰ ঘৰৰ পৰা ওলাই আহিছিলোঁ। আৰু এনেও দুপৰীয়া বৰ বেছি ৰ'দ দিয়ে যে, সেইকাৰণে বাহিৰত ভিডিঅ' বনালে লাইটৰ কাৰণে ভাল নহয় বেছি ৰ'দত। আৰু আন্ধাৰ হ'লেতো ভাল নহয় ভিডিঅ'ৰ কাৰণে। আৰু পাছফালে আপোনালোকে ভালকৈ ধৰিব পৰা নাই চাগে, দূৰত পানীত সেই শ্বিপখন আছে, মানুহক ফুৰাই আছে কাঞ্চনজংঘা। আৰু কাঞ্চনজংঘা ৰেষ্টুৰেণ্টখন সেই ওচৰতে, আৰু সেই লাইটবিলাক জ্বলি আছে দেখিছে নহয়, সেইটো ছাইডতে কাঞ্চনজংঘা ৰেষ্টুৰেণ্টখন। আমি ৰেষ্টুৰেণ্টত নাযাওঁ, কাৰণ আজি দেওবাৰ হয়, বহুত বেছি ভিৰ থাকে দেওবাৰ দিনা, আৰু তাতে ফ্ৰেণ্ডশ্বিপ ডে' হয়। আৰু সেইটো কাৰণে ইয়াৰ পৰা আমি ঘূৰি যাম। সেই পাছফালে য়েল্ল' কালাৰ দেখিছে, হালধীয়া ৰঙৰ, সেইখনে শ্বিপখন হয়। মইতো দেখিছোঁ, আপোনালোকৰ ভালকৈ দেখিব পৰা নাই ন। এদিন ভালকৈ দেখুৱাম বাৰু দেই, লাইটৰ কাৰণে এনেকুৱা হৈছে। এয়া চাওক, মই আহি ব্ৰিজৰ ওপৰ পালোঁহি, আৰু এতিয়া ব্ৰিজত মই ৰিলচ দুটামান বনাম, আৰু আপোনালোকে চাই থাকক। বগীবিলৰ এই ঠাইখিনি দেখিবলৈ বৰ ধুনীয়া। ব্ৰিজখনৰ পৰা যদি ইফালে ইফালে চাওঁ, ইমান ধুনীয়া লাগে। নদীখন আৰু দূৰত অৰুণাচলৰ পাহাৰ দেখা যায়। অৰুণাচলৰ ঠাইবোৰ ওচৰতে হয়। মোৰ পাছফালে ধেমাজি যায়, মোৰ বেক চাইডত ধেমাজি যায়, আৰু মই আহিছিলোঁ ডিব্ৰুগড়ৰ পৰা। আৰু সেইটো ছাইডতে, ধেমাজি ছাইডতে, মানে দলংখন পাৰ হৈ সিটো ছাইডত অৰুণাচলৰ ঠাইবোৰ আছে, বৰ ধুনীয়া ধুনীয়া। লিকাবালি, পাছিঘাট যায়, আৰু লখিমপুৰ ফালেদি গ'লেতো কেপিটেল ইটানগৰ পায় অৰুণাচলৰ। আৰু মই লিকাবালিলৈ দুদিন আগত গৈ আহিছিলোঁ, আৰু বৰ ধুনীয়া। এনেও গৈয়ে থাকোঁ, প্ৰায় যোৱা হয়েই মোৰ। আৰু ওচৰতে যেতিয়া অৰুণাচলখন, আমি ফুৰিব মন গ'লে তালৈকে যাওঁগৈ। আৰু এতিয়া মই ৰিলচ বনাওঁ, বলিউড ছং বা অসমীয়া গানত ৰিলচ বনাওঁ ইনষ্টাত। সেইকাৰণে মোৰ বাহিৰত শ্বুট কৰিবৰ কাৰণেও অলপ দিনৰ পৰা ওলাইছোঁ এনেকৈ। আৰু পাছিঘাট যায় এইফালেদি।
পাছিঘাটো বহুত ধুনীয়া। পাছিঘাটৰ পৰা আগত ডাম্বুক, ৰয়িং, মায়'দিয়া আৰু আগলৈ গ'লে চাইনা বৰ্ডাৰ পায়। লিকাবালিৰ পৰা গ'লেও চাইনা বৰ্ডাৰ পায়। বৰ ধুনীয়া ঠাইবোৰ আৰু আপোনালোকে চাই থাকক। এতিয়া আমি ইয়াৰ পৰা উভতি যাওঁ আৰু এয়া আহিলোঁ ৰেষ্টুৰেণ্টত খাই যাওঁ বুলি ভাবিলোঁ। আমাৰ প্ৰায় ৰেষ্টুৰেণ্টত খোৱা হয়েই আৰু তাতে আজি দেওবাৰ। এখন এম্ব্ৰ'চিয়া বুলি এখন ৰেষ্টুৰেণ্ট হয়, ৰাজ ইণ্ডিয়া বুলি এটা বিল্ডিঙত আছে। ছুপাৰ মাৰ্কেট আছে তাত, ৰিলায়েন্স ডিজিটেল আছে আৰু তাতে খাবৰ কাৰণে বহি আছোঁ। আৰু অৰ্ডাৰ কৰিলোঁ, আহিব এতিয়া। টাইম লাগে নহয়, বহি আছোঁ আৰু আপোনালোকে চাই থাকক কি কি অৰ্ডাৰ কৰিছোঁ আৰু কি কি খাম। আৰু আপোনালোকে যদি ডিব্ৰুগড়ৰ হয় ইয়াত আহিব পাৰে। এখন বৰ ভাল লাগিছে মোৰ ৰেষ্টুৰেণ্টখন। মই ফাৰ্ষ্ট টাইম আহিছোঁ আজি ইয়াত। এইয়া চাওক, মোৰ মকটেল আহি গ'ল আৰু মই খাই আছোঁ। মকটেল ব্লু কালাৰৰ, এইটো দামটো পাহৰি গ'লোঁ। মই ভইচ অভাৰত কৈ আছোঁ যে, নহ'লেতো মই পঢ়ি পিনে কৈ দিলোঁহেঁতেন কি হয়। আৰু মকটেল খাই মোৰ খুব ভাল লাগে, কিন্তু মানে চবতে একেই নাপায়, চব ৰেষ্টুৰেণ্টতে বেলেগ বেলেগ থাকে। আৰু সেয়াই আৰু খাই লওঁ। টেষ্টি হয়, ভাল লাগিলে। আৰু মেইন কোৰ্চ আহিব এতিয়া, মেইন ফুড অহালৈ ৱেইট কৰিছোঁ। এয়া ষ্টাৰ্টাৰ খাই আছোঁ। ষ্টাৰ্টাৰ চিকেন খাইছোঁ। এয়া মেইন কোৰ্চ আহি গ'ল দেই। নান, জিৰা ৰাইচ আৰু মটন কাৰী। আমি নন ভেজ খাওঁ যে, আৰু ভেজ খোৱাবিলাকে ইগন'ৰ কৰিব, বেয়া নাপাব হা। নন ভেজ খাওঁ কাৰণে দেখাইছোঁ আৰু এয়া খাই আছোঁ। খাই লওঁ দেই। খোৱা বোৱা কৰি শেষ কৰিলোঁ আৰু এতিয়া শুই থাকোঁকৈ বৰ ভাগৰ লাগিছে। এইটো এণ্ট্ৰেঞ্চ হয় ৰেষ্টুৰেণ্টখনৰ। অ'কে, তেতিয়াহ'লে গুড নাইট। আৰু মোৰ ব্লগটো চাব, কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। ব্লগ মই বৰ ভালকৈ বনাব নাজানো আৰু বনাইছোঁ আৰু মই কোৱাৰ অভ্যাস ইমান নাই মোৰ। ড্ৰামা আৰু ডান্স এইবিলাক কৰিব পাৰোঁ। বাছ ট্ৰাই কৰিছোঁ, আপোনালোকে চাব আৰু ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব দেই, শেষলৈকে যদি চাই আছে। অ'কে দেন, বাই বাই, টেক কেয়াৰ।